বিশ্বজোৱাৰ গৌৰৱ প্ৰশংসা হওক। সকলো সময়ত সকলো পৰিস্থিতিত প্ৰভুৱে আমাক আশীৰ্বাদ কৰি চলাই আনিছে। আৰু আজি এই সময়ত, এই ৰাতিপুৱা সময়ত মই প্ৰভুক ধন্যবাদ দিছোঁ তেওঁ জীৱিত বাইকৰ কাৰণে। আহক বাইকত কি কৈছে আমি পাঠ কৰিম। 1 কৰিন্থীয় 1:9 ইয়াত লিখা আছে, ঈশ্বৰৰ বিশ্বাসী তেওঁৰে দ্বাৰাই তেওঁৰ পবিত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হ'বলৈ তোমালোক আমন্ত্ৰিত হ'লা। প্ৰভু যীশুৱে আমাক এই বাইকত কৈছে, তোমালোকক মই আমন্ত্ৰিত কৰিলোঁ। আৰু প্ৰিয় ভাই ভনীসকল, প্ৰভুৱে আমাক প্ৰেম কৰে, সেইকাৰণে আমিও প্ৰভুক প্ৰেম কৰোঁ। আৰু আমি যেনেকৈ প্ৰভুৰ বিনে কৰিব নোৱাৰোঁ, ঠিক সেইদৰে ঈশ্বৰেও আমাৰ বিনে থাকিব নিবিচাৰে, কিয়নো আমি ধূলি তথাপি তেওঁ আমাক সোৰণ কৰে। আৰু তেওঁৰ জীৱিত বাইকৰ কাৰণে এই ৰাতিপুৱা সময়ত যিমানে ভিডিঅ' চাই আছে সকলোকে প্ৰভু আশীষ কৰক, ব্লেছ কৰক। দুখীয়া কৰ্মী সামৰণি মাৰিলোঁ। বাইকৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ থাকক। ধন্যবাদ। আমেন।